হিন্দু ধৰ্মৰ লোকে 5 বাৰকৈ আজান দিয়ে এটা মছজিদত। আমাৰ ভাৰতৰ এখন ঠাই আছে য'ত মছজিদৰ সকলো কাম কৰে হিন্দুসকলে। হয়, আপুনি ঠিকেই শুনিছে। মছজিদ চোৱা-চিতা কৰা, মছজিদ পৰিষ্কাৰ কৰি ৰখা, প্ৰতিদিনেই 5 ওয়াক্ত নামাজৰ আজান দিয়া সকলো কৰি গৈছে হিন্দু ধৰ্মৰ লোকসকলে। আচৰিত কথা যে এই গাঁওখনত বহুতো মন্দিৰ থকা স্বত্তেও হিন্দুসকলে কিবা বিপদ আপদত পৰিলে মছজিদত দোৱা কৰে আল্লাহৰ ওচৰত। ইয়াকেই কয় বিশ্বাস। আপোনাৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে মছজিদ থকা স্বত্তেও মুছলমান লোকে কিয় আজান নিদিয়ে এই মছজিদত? কোনে বাৰু নিৰ্মাণ কৰিছিল এই মছজিদখন? বৰ্তমান সময়ত দেখা যায় যে কিছু সংখ্যক লোকে হিন্দু আৰু মুছলমান ধৰ্মৰ মাজত বিভেদ আনিব বিচাৰে। কিন্তু ভাৰতবৰ্ষত বৰ্তমানেও এনে বহুতো লোক আছে ইজনে আনজনৰ ধৰ্মৰ প্ৰতি সন্মান জনায়। ভাৰতৰ বিহাৰৰ নালন্দা জিলাৰ এখন গাঁও মাধিৰ লোকসকলে ধৰি ৰাখিছে ভাৰতত সম্প্ৰীতিৰ নিদৰ্শন। এসময়ত বহুতো মুছলমান লোকে বসবাস কৰিছিল এই গাঁওখনত, কিন্তু লাহে লাহে সেই মুছলমানসকল গাঁও এৰি বেলেগ বেলেগ ঠাইলৈ গুচি গৈছে। বৰ্তমান এই গাঁওবোৰত একেবাৰেই মুছলিম শূন্য। ইয়াৰ পিছতো 200 বছৰীয়া পুৰণি মছজিদত নামাজ পঢ়া বন্ধ হোৱা নাই, কিয়নো মছজিদৰ চোৱা-চিতাৰ লগতে নামাজ পঢ়া, আজান দিয়া সকলো কৰি গৈছে হিন্দু ধৰ্মৰ লোকসকলে। বিশেষ সূত্ৰে জানিব পৰা মতে হিন্দু ধৰ্মৰ লোকসকলে 5 ওয়াক্ত আজান সময়মতেই চলাই গৈছে, কিয়নো সিহঁতে আজান দিব নোৱাৰে। কিন্তু কেনেকৈ আজান দি গৈছে জানিব পৰা মতে সিহঁতে এটা পেনড্ৰাইভে আজান ৰেকৰ্ড কৰি দিনত 5 ওয়াক্ত আজান বজোৱা হয়। কিমান সহৃদয়বান এইসকল লোক! সঁচাকৈ আমি গৌৰৱান্বিত আমাৰ ভাৰতবৰ্ষক লৈ, কিয়নো আমাৰ ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মিলাপ্ৰীতি, শ্ৰদ্ধা, ভাতৃত্ব জীয়াই আছে। আজিলৈকে কোনেও নাজানে এই মছজিদখন কোনে আৰু কেতিয়া নিৰ্মাণ কৰিছিল। সেইখন গাঁৱৰ হিন্দু লোকসকলে পৰিষ্কাৰ কৰি মছজিদটোত বগা ৰং কৰি জাক-জমকতা কৰি ৰাখিছে। আনকি প্ৰতিদিনেই 5 ওয়াক্ত নামাজ পঢ়িছে হিন্দু ধৰ্মৰ লোকসকলে। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি ভাৰতবৰ্ষত, আনকি গোটেই বিশ্বত দেখুৱাই দিয়ক আমাৰ ভাৰতবৰ্ষৰ কিমান মিলাপ্ৰীতি হিন্দু মুছলমানৰ মাজত। নেশ্যনেল ডেস্ক, বাতৰি লাইভ 24।